অসমত বিভিন্ন প্ৰাণৰ পৰা যি ইউথসকলে তেখেতক বিশ্বাস কৰে আৰু অসমক বচাবলৈ কাৰণে অসমৰ মাটি অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ যি আস্থা আৰু বিশ্বাস লৈ তেখেতৰ নেতৃত্ব দি আছে আৰু লুৰিণজ্যোতি দাদাৰ নেতৃত্বক ভাল পাই বিভিন্ন প্ৰাণৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে এই অসম জাতীয় পৰিষদত যোগদান দি আছে। চাওক, লোৱাৰ আছামত এখনো ভাল হস্পিটেল নাই। যদি আমি ডেভেলপমেণ্টৰ কথাই যদি পাতিব যাওঁ, লোৱাৰ আছামত এটাও ভাল হস্পিটেল নাই। লোৱাৰ আছামত যদি মানুহকেইটা যদি বেমাৰ আজাৰ হয় চিধা ৱেষ্ট বেংগলত যাবলগীয়া হয়, এফালে সাউথ ইণ্ডিয়াত যাবলগীয়া হয়। কিয় কাৰণে হৈছে? আজি সাউথ ইণ্ডিয়া কিয় ইমান ডেভেলপ, তামিলনাডু কিয় ইমান ডেভেলপ? তামিলনাডুত কেতিয়াও চেণ্ট্ৰেলত নেশ্যনেল পলিটিকেল পাৰ্টিয়ে শাসন কৰা নাই। তাত ৰিজনেল DMK শাসন কৰিছে, AIMDK শাসন কৰিছে। জানে তামিলনাডুৰ মানুহসকলে ৰিজনেল শক্তিশালী হ'লেহে মানে ৰিজনত ডেভেলপ হ'ব। আৰু যদি আমি এডুকেশ্যনৰ কথাত যদি আমি এডুকেশ্যন ছেক্টৰত যদি আলোচনা কৰিব যাওঁ, হেমন্ত বিশ্ব শৰ্মা যি সময়ত কংগ্ৰেছৰ শাসন কৰিছিলে 15 বছৰ কালত, এই সময়ত তেখেতে এডুকেশ্যন মিনিষ্টাৰ আছিলে। এতিয়াও এডুকেশ্যনৰ মিনিষ্টাৰ, এডুকেশ্যনৰ অফিচাৰসকলক তেখেতে কণ্ট্ৰল কৰে। কিন্তু আজি অকল একমাত্ৰ বড়োলেণ্ড ইউনিভাৰ্চিটি আছে। বড়োলেণ্ড ইউনিভাৰ্চিটিত এটা ডিপাৰ্টমেণ্টত 2000, 2500, 3000, 5000 লোকে এপ্লাই কৰিছে। কিন্তু তেওঁলোকে দূৰ দূৰত যাই কিন্তু শিক্ষা গ্ৰহণ কৰিব নোৱাৰে। দুখীয়া শ্ৰেণীৰ ল'ৰা তেওঁলোকে হায়াৰ এডুকেশ্যনৰ পৰা ডিপ্ৰাইভ হৈ আছে। সেইকাৰণে নেশ্যনেল লেভেলে যদি শাসন কৰে নহয়, আমাৰ ৰিজনেলিজম তেওঁলোকে বুজি নাপায়। সেইকাৰণে মোৰ অনুৰোধ, মোৰ বিশ্বাস, যেনেকৈ আপোনালোকে বিভিন্ন চেনেলত সোমাই কিনিত এই অঞ্চলৰ প্ৰব্লেমসকলে আপোনালোকে প্ৰকাশ কৰি কিনিত চলুশ্যন কৰিব বিচাৰে, মোৰো বিশ্বাস কাষ্টম বসুমতাৰী হিচাপে যে আমি ৰিজনেলিজমটো আমি শক্তিশালী কৰিব লাগিব। যিসকলে ইয়াত শাসন কৰি আছে ৰিজনেল পলিটিকেল পাৰ্টি, তেওঁলোকে যাতে বুজিব লাগিব যে আজি BJP কি কৰি আছে, ভালকৈ শাসন কৰিব দিয়া নাই। সেইদিনাখন মই এটা অনুৰোধ মই ক'ব বিচাৰোঁ, প্ৰকাশ কৰিব বিচাৰিছোঁ যে আমাৰ বড়ো জনগোষ্ঠী, মই বড়ো জনগোষ্ঠীৰ পৰা আহা, কোনোবা যদি এচুক বেয়া কয় মোৰো দুখ লাগে। মই এই ৰোডৰ পৰা আহা। সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে সেইদিনাখন এটা আমাৰ বড়ো কমিউনিটিত এটা ঘটনা হৈ গ'ল যে সদৌ মানে বড়ো বাথৌ মহাসভাৰ জেনেৰেল ছেক্ৰেটাৰী আৰু এজন কি নাম আছিলে RSSৰ ল'ৰা চৈত্যৰঞ্জন ল'ৰা, তেখেতে আমাৰ বড়ো তাত মই যেতিয়াৰ পৰা জন্ম হৈছোঁ বা দেখিছোঁ হিষ্ট্ৰী বুৰঞ্জী যে পঢ়িছোঁ, বড়ো তাত ৰিলিজনক লৈ কিনি কেতিয়াও হাই কাজিয়া নাছিলে। বড়ো তাত বাথৌ আছে, ব্ৰহ্ম আছে, জয়গুৰু আছে, খ্ৰীষ্টান আছে। কিন্তু আমি বিভিন্ন, ইণ্ডিয়া ইজ এ ছেকুলাৰ কাণ্ট্ৰি, আমি জানো আমি সব ৰিলিজন মিলি কিনে আমি একেলগে আৰামছে বড়ো জনগোষ্ঠীয়ে বসবাস কৰি আছিলে দাদা ভাই হিচাপে। কিন্তু সেইদিনাখন এটা প্ৰেছ মিটত তেখেতে বৰাই কি ক'লে যে বড়ো কমিউনিটিৰ পৰা যিসকলে বাথৌৰ পৰা, ব্ৰহ্মৰ পৰা, জয়গুৰুৰ পৰা কনভাৰ্টেড হৈ গ'ল খ্ৰীষ্টান, তেওঁলোকক পৰা ST কৰ্তনৰ পৰা কাটিব লাগে বোলে। এইটো কিবা কথা হ'ল নেকি? তেওঁলোকৰ তাত এডুকেশ্যনৰ ছেক্টৰৰ কথা পাতিবলৈ ইছ্যু নাই। হেমন্ত বিশ্ব যি ব্ৰাদাৰ অৰ্গেনাইজেশ্যন ইউথ, এই কোকৰাঝাৰ মেইন যি চিটিত যি শ্বহীদ ভৱনত আজি এই ইউথ মিট লৈছে, সাহিত্য ভৱনত ইউথ মিট লৈছে। আমাৰ অসম জাতীয় পৰিষদত যে প্ৰেছিডেণ্ট অনাৰেবল লুৰিণজ্যোতি গগৈ আৰু জেনেৰেল ছেক্ৰেটাৰী জগদীশ ভূঞা, তেখেতৰ নেতৃত্বত কেইদিনমান আগত যে সমগ্ৰ অসমত যে আগন্তুক লোকসভা আহি আছে, এই বিষয় লক্ষ্য ৰাখি জোন বনাই দিয়া হৈছে। আৰু এই কোকৰাঝাৰ, ধুবুৰী, সাউথ শালমাৰা, এনেকৈ বঙাইগাঁও, এইটো 5 জোনত পৰিছে, মানে জোন নম্বৰ 5। এই জোন নম্বৰ 5ৰ ডাইৰেকশ্যনৰ দ্বাৰা আজি এই প্ৰগ্ৰামটো হৈছে। আৰু এই 5 জোন এইটো নেতৃত্ব দিছে হাজোৰ আমাৰ অসম জাতীয় পৰিষদৰে ভাইচ প্ৰেছিডেণ্ট দুলু আহমেদ দাদাই। তেখেতৰ নেতৃত্বত আমি ইয়াত আহিছোঁ। ভাইচ প্ৰেছিডেণ্ট দুগৰাকী আহিছে, ছেক্ৰেটাৰী আহিছে আৰু বিভিন্ন প্ৰাণৰ পৰা অসম জাতীয় পৰিষদত কৰ্মকৰ্তাসকলে আজি এই কোকৰাঝাৰত নগৰত আজি সভাত আজি যি আলোচনাত ইয়াত অংশগ্ৰহণ কৰিছে। পোনপ্ৰথমে মই অসম জাতীয় পৰিষদ হৈ তেওঁলোকক মই ধন্যবাদ জ্ঞাপন যাচিছোঁ। আজি অসমৰ যি সমস্যা, ইয়াৰ বিষয়ে আমি আলোচনা কৰিম, ৰাজনৈতিকভাৱে আমি আলোচনা কৰিম। আৰু অসমৰ যি ৰাজনৈতিক যি চিটুৱেশ্যন চলি আছে ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। প্লাছ আমাৰ যি সংগঠনটো আমি শক্তিশালী কৰিব লাগিব। এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীসকলে যাতে ইয়াত যদি ভালকৈ যদি জীয়াই থাকিব লাগে, ৰাজনৈতিক অধিকাৰ বিভিন্ন কথাত আজি আমি আলোচনা আমাৰ চলি আছে। আৰু যি ডাইৰেকশ্যন মতে আজি আমি আহিছোঁ, চাওক আজি যি অসমত যিসকলে শাসন কৰি আছে BJP, তেওঁলোকে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী, উদাহৰণ হিচাপে যিসকলে ট্ৰাইবেলসকলৰ যি পলিটিকেল ৰাইট, এইটো তেওঁলোকে ধ্বংস কৰি আছে। সেইকাৰণে আমি ইয়াৰ বিষয়ে আমি আজি মাত মাতিব লাগিব। মই এজন নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা মই আহা, দীৰ্ঘদিন মই নিখিল বড়ো ছাত্ৰ সন্থাত আছিলোঁ। যি সময়ত আমাৰ ডাঙৰীয়া
প্ৰমোদ বড়ো ডাঙৰীয়া আফচুৰ প্ৰেছিডেণ্ট আছিলে, লৰেন্স ইছলাৰী দাদাই যি সময়ত আফচুৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, এই সময়ত মই এফচুত এডুকেশ্যন ছেক্ৰেটাৰী আছিলোঁ, তাৰপাছত এজিয়াছ হৈ আহিছোঁ। আজি চাওক অসমত যি দিল্লীৰ পৰা ডাইৰেকশ্যন, দিল্লীয়ে যি কয় এইটোৱে অসমক যি অসমৰ চিফ মিনিষ্টাৰ তেখেতসকলে চলাই আছে। অসমৰ যে 3,30,00,000 পপুলেশ্যন আছে, এই 3,30,00,000 ভিতৰত বিভিন্ন জাতি জনগোষ্ঠী আছে, বড়ো আছে, ৰাভা আছে, কাৰ্বি আছে, ডিমাচা আছে, তেওঁলোকক নিজৰ মতে চলাবৰ কাৰণে বিজেপিয়ে দিয়া নাই। ইয়াৰ কাৰণে আমি মাত মাতিব লাগিব। বিভিন্ন যিসকলে নিজৰ জাতীয়তাবাদ, জাতিক যে নিজৰ জাতীয়তাবাদ কৰি সংগঠন কৰি আহিছে, তেওঁলোকে নিজৰ মতে চলাব পৰা নাই। সেইকাৰণে আমাৰ যি ইউথ নেতা অসমৰ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অহা লুৰিণ